প্ৰেম মানেনো কি কাৰোবাক ভাল পোৱাই প্ৰেম নেকি নে জীৱনৰ শেষ লক্ষ্য নে এক অন্তহীন যাত্ৰা কি বাৰু এই প্ৰেম কি দুই শৰীৰৰ মিলন নেকি বাৰু এই প্ৰেম কি বাৰু এই প্ৰেম হৈছে অতি সুন্দৰ কাহিনী য'ত ইজনে আনজনৰ নীৰৱতাৰ কাৰণ বুজি পায় য'ত ইজনে আনজনৰ লগত অভিমান নকৰাকৈ থাকিব নোৱাৰে সঁচা প্ৰেম ব্যক্তিৰ শৰীৰক চাই নহয় না তেওঁৰ দেহৰ বৰণৰ ওপৰত গুৰুত্ব দিয়া হয় সঁচা প্ৰেমতটো মাত্ৰ দুটা অন্তৰৰ মিলনৰ ওপৰত গুৰুত্ব দিয়া হয় এয়াই চাগে